সাবস্ক্ৰাইব কৰিব ফুটবল ইন আছামিজ চেনেলটো আৰু কাষতে থকা ঘণ্টা আইকনটো ক্লিক কৰে যাতে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনালো আমাৰ চেনেল ফুটবল ইন আছামিজ। আৰু আজি আমাৰ এই ভিডিঅ'ত মই শিকাম কেনেকৈ জাগল কৰিব লাগে, খুব সোনকালে কেনেকৈ শিকিব লাগে সেই বিষয়ে লৈ কথা পাতিম। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰিলে থেংকছ কৰিব বিচাৰোঁ তোমালোকক, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা এতিয়া। আৰু বেছি নকওঁ, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট থিং বুট লগাই কৰিব, আৰু ফাৰ্ষ্টত কৰিলে মাটিত ড্ৰপ দিব, দুবাৰমান মাৰিব, আকৌ ড্ৰপ দিব, আকৌ দুবাৰমান মাৰিব, তেনেকৈ কৰি যাব পাৰে আৰু আপোনাৰ তেনেকৈ শিকিব পাৰিব। আৰু সদায় বলটো আপোনাৰ নিজৰ ফালে ঘূৰাব খুজিব, মানে ৰোল কৰিব, এনেকুৱা ৰোল কৰিবলৈ বিচাৰিব, তেতিয়া মানে আপোনাৰ ওচৰৰ পৰা বলটো গুচি যাব নোৱাৰিব। আপুনি প্ৰথম শিকিলে বলটো আপোনাৰ ওচৰৰ পৰা গুচি যাব পাৰে, মিনছ আপোনাৰ ভৰিৰ ওচৰত নাহিব পাৰে, দৌৰলৈ চৰলৈ গুচি যাব পাৰে, আপুনি দৌৰিব লাগিব, তেনেকুৱা হ'ব পাৰে। কিন্তু সেইবাবে আপুনি এনেকৈ ৰোল কৰিব বিচাৰিব, এনেকৈ ঘূৰিছে বলটো ভৰি দি, তো তেনেকৈ কৰিব বিচাৰিব। আৰু আপুনি হাতেৰেও এনেকৈ কৰিব পাৰিব, এনেকৈ হাতেৰে পেলাই দুবাৰমান মাৰিলে, আকৌ মাটিত পেলালে, আকৌ হাতত ধৰিলে, এনেকৈ কৰি আকৌ হাতেৰে ধৰিব পাৰিব এয়া। তেনেকৈ কৰিলে আপোনাৰ ভাল হ'ব। যেতিয়া পাৰা হ'ব তেতিয়া এনেকৈ কৰিব, আৰু অলপ স্পীডত কৰিব, প্ৰেক্টিচ কৰিব। স্পীড কৰিলে আপোনাৰ দেখিব ধুনীয়া লাগে। চাওক কেনেকৈ, যদি বুজিছে বুলি ভাবিছোঁ। ইমানেই আৰু। এণ্ড ফাইনেলি গাইজ মই দেখালোঁ কেনেকৈ কৰিব লাগে। আৰু যদি ভাল লাগিছে প্লিজ লাইক এটা, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবা। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি বুজা নাই প্লিজ কমেণ্ট কৰিবা, মই বুজাই দিম ভালকৈ। আজিলৈ ইমানতে সামৰিলোঁ, আৰু জয় অসম।